আজিৰ দিনত গোটেই পৃথিৱীখন ইণ্টাৰনেটে আগুৰি আছে। অলমষ্ট 4.48 বিলিয়ন পিপল এক্টিভ ইণ্টাৰনেট ইউজাৰ আছে। কিন্তু আপোনালোকে জানেনে বাৰু ইণ্টাৰনেটৰ মালিক কোন? ইণ্টাৰনেটটো আমি কেনেকৈ পাইছোঁ? আপোনালোকক যদি সোধা যায় যে ইণ্টাৰনেটটো আমি কেনেকৈ পাইছোঁ, আপোনালোকৰ ভিতৰতে কিছু সংখ্যকে ক'ব পাৰে যে ইণ্টাৰনেটটো আমি ছেটেলাইটৰ যোগেদি পাইছোঁ, নাইবা কিছু সংখ্যকে ক'ব পাৰে যে ইণ্টাৰনেটটো আমি তাঁৰৰ যোগেদি পাইছোঁ, নাইবা কিছু সংখ্যকে ক'ব পাৰে যে ইণ্টাৰনেটৰ গোটেই পৃথিৱীতে জাল বান্ধি পেলাই থৈ দিছে। মই ফেক্ট তথ্য কিন্তু আজি আপোনালোকক ক'ম ইণ্টাৰনেটটো আমি কেনেকৈ পাইছোঁ আৰু ইণ্টাৰনেটৰ মালিক কোন। আহক বন্ধুসকল ভিডিঅ'টো শুৰু কৰোঁ। ইণ্টাৰনেটৰ মালিক বুলিবলৈ হ'লে নিৰ্দিষ্টকৈ কোনো মালিক নাই। ইণ্টাৰনেটটো আমি 3টা ষ্টেপৰ যোগেদি পাইছোঁ। এই 3টা ষ্টেপ হৈছে নাম্বাৰ 1 TR1 কোম্পানী, নাম্বাৰ 2 TR2 কোম্পানী, নাম্বাৰ 3 TR3 কোম্পানী। আমি এই 3টা ষ্টেপৰ যোগেদিহে আমি ইণ্টাৰনেটটো পাইছোঁ। আৰু 99% ইণ্টাৰনেটটো আমি কেবুলৰ যোগেদি পাইছোঁ। যিডালৰ কেবুলৰ নাম হৈছে ছাবমেৰিন কেবুল বুলি পেলাই কয়, নাইবা অপটিক ফাইবাৰ কেবুল বুলি কয়। এতিয়া আপোনালোকে ভাবিব পাৰে যে 99% অপটিক ফাইবাৰ কেবুল বা ছাবমেৰিন কেবুলৰ যোগেদি আমি কেনেকৈ পাইছোঁ? আমিতো ছেটেলাইটৰ যোগেদিহে পাইছোঁ। হয়, আমি 1% ছেটেলাইটৰ যোগেদি পাইছোঁ। সেই ছেটেলাইটৰ যোগেদি পোৱা কাৰণটো হৈছে আপোনাৰ অপাৰেটৰ যিটো, সেই অপাৰেটৰে প্ৰভাইড কৰিছে ছেটেলাইটৰ যোগেদি। 1%, 99% আমি ছাবমেৰিন কেবুল নাইবা অপটিক ফাইবাৰ কেবুলৰ যোগেদিহে আমি পাইছোঁ। এই কথাখিনি আমি বিতংভাৱে জানিবলৈ হ'লে আমি কম্পিউটাৰ স্ক্ৰীণলৈ যাব লাগিব। আহক বন্ধুসকল আমি বন্ধুসকল আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰ নাইবা আপোনাৰ অপাৰেটৰ যিটো টাৱাৰ আছে তাৰ পৰা আপোনাৰ হাতলৈ অহা ইণ্টাৰনেটটোহে 1% ছেটেলাইটৰ যোগেদি পোৱা গৈছে। বাকী আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰ টাৱাৰ যিটো আছে তাৰ পৰা বাকীখিনি ছাবমেৰিন কেবুলৰ থ্ৰুৱেদি ইণ্টাৰনেটটো পোৱা গৈছে। চাওক বন্ধুসকল, এয়া চাওক বন্ধুসকল, এয়া আছে ছাবমেৰিন কেবল, দেখিছেনে? এয়া ছাবমেৰিন কেবল, এয়া সাগৰত আছে কেনেকৈ দেখিছে ছাবমেৰিন কেবলবোৰ। এয়া চাওক ছাবমেৰিন কেবল। এডাল ছাবমেৰিন কেবলতে ইয়াত বহুতো ৱায়াৰ থাকে, দেখিছেনে? টাৱাৰৰ নিচিনা ৱায়াৰ থাকে। এয়া এডাল টাৱাৰৰ নিচিনা ৱায়াৰ চাইজটো হৈছে 40 চাইজৰ সমানো, আৰু এডাল ৱায়াৰতে আপোনাৰ 100 GB পৰ্যন্ত স্পীড আছে ইয়াত। এতিয়া এই ছাবমেৰিন কেবলবোৰ দেখিছেনে? সাগৰত কেনেকৈ সাগৰত থ্ৰুৱেদি গোটেই ৱৰ্ল্ডখন লগাইছে। তাৰ এখন মেপ আছে ছাবমেৰিন কেবলৰ, আমি তাকে চাম এতিয়া। এখন দেখিছে, এখন মেপ, ছাবমেৰিন কেবলৰ মেপ এখন দেখিছে। গোটেই ৱৰ্ল্ডখনতে এই গোটেই ছাবমেৰিন কেবলবোৰ লগাইছে, গোটেই ৱৰ্ল্ডখন লগাইছে ছাবমেৰিন কেবলৰ থ্ৰুৱেদি। আৰু এই ছাবমেৰিন কেবলৰ থ্ৰুৱেদি ইণ্টাৰনেটটো আমি পাই আছোঁ। এয়া চাওক বন্ধুসকল, এইখন হৈছে ইণ্ডিয়াত আছে, দেখিছে? ইণ্ডিয়াত এইটো মুম্বাই ইণ্ডিয়া। এতিয়া লেণ্ডিং পইণ্ট হৈছে এইটো মুম্বাইতে বেছি লেণ্ডিং পইণ্টৰ ট্ৰেফিকটো মুম্বাই থ্ৰুৱেদি যায়, দেখিছে? তাৰপিছত আছে এইটো চেন্নাই আছে, তাৰপিছত আছে এইটো কোচিনত আছে, এয়া দেখিছে? এতিয়া বন্ধুসকল আমি গম পালোঁ যে ছাবমেৰিন কেবলৰ থ্ৰুৱেদি আমি ইণ্টাৰনেটটো পাইছোঁ। এতিয়া এই ছাবমেৰিন কেবলবোৰ কোনে এনেকৈ জইন লগাইছে গোটেই ৱৰ্ল্ডখনত বাৰু? তাৰ এটা নিশ্চয় কোম্পানী আছে চাগে। এতিয়া এই প্ৰতিখন দেশৰে এটা কোম্পানী আছে, গম পাইছেনে? প্ৰতিখন দেশৰে বেলেগ বেলেগ কোম্পানী আছে। এতিয়া সেই কোম্পানীবোৰৰ নামটো হৈছে এটাই TR1 কোম্পানী। এইটো চাওক, TR1 কোম্পানী। আমাৰ ইণ্ডিয়াত যদি চাবলৈ বিচাৰোঁ টাটা কমিউনিকেশ্যন আছে, দেখিছে? টাটা কমিউনিকেশ্যনে ছাবমেৰিন কেবলবোৰ ইয়াৰ মানে গোটেই ৱৰ্ল্ডখনত লগাইছে আমাৰ ইণ্ডিয়াৰ। তাৰপিছতে আছে ৰিলায়েন্স জিঅ' আছে, ইয়াত দেখিছে? ৰিলায়েন্স জিঅ' TR1 কোম্পানী। এতিয়া এয়া চাওক TR1 কোম্পানী, ৰিলায়েন্স জিঅ', দেখিছে? এতিয়া ৰিলায়েন্স জিঅ'ই কেনেকৈ পালে এতিয়া চাব দেই। 14 টেৰাবাইট কেপাচিটি তেওঁলোকে ৰিলায়েন্স জিঅ'ই লৈ পেলাই কৰিলে কি, আপোনাৰ চাওক এছিয়া, আফ্ৰিকা, ইউৰোপ এই 3 জেগাত তেওঁলোকৰ নিজৰ ছাবমেৰিন কেবল বহাই ল'লে ৰিলায়েন্স জিঅ'য়ে। বহোৱাৰ কাৰণে তেওঁলোকৰ এতিয়া ডাটা আপোনাৰ পইচাটো কম। কি কাৰণত? এতিয়া আমি যদি আমাৰ ইণ্ডিয়াৰ পৰা যদি এছিয়া বা আফ্ৰিকা বা ইউৰোপৰ যদি ছাৰ্ভাৰ আমি যদি চাৰ্জ কৰোঁ পাবলৈ বিচাৰোঁ ইণ্টাৰনেটত, তেতিয়া ৰিলায়েন্স জিঅ'ৰ নিজৰ ছাবমেৰিন কেবলৰ থ্ৰুৱেদি পঠিয়াব। সেইটো কাৰণে তেওঁলোকে বেলেগ TR1 কোম্পানীক দিব লগা নহয়। সেই দেখি তেওঁলোকৰ ডাটা চাৰ্জটো বহুত কম কৰি পেলাই দিব পাৰিছে। এতিয়া TR1 কোম্পানীটো আমি গম পালোঁ আমাৰ ইণ্ডিয়াত আছে। TR1 কোম্পানী এইটো টাটা কমিউনিকেশ্যনটো আছে, আৰু এটা আছে
ৰিলায়েন্স জিঅ' তাৰপিছত TR1 কোম্পেনী এইখিনিতো ছাবমেৰিন কেবলটো তেনেকৈ বহালে এতিয়া ইয়াৰ পৰাতো এতিয়া যাব লাগিব আমাৰ ইণ্ডিয়াৰ ভিতৰত যাব লাগিব আমাৰ ইণ্ডিয়াৰ ভিতৰতো তেনেকুৱা ছাবমেৰিন কেবল আছে আৰু সেই কোম্পেনীবোৰ আমি এতিয়া কোন আমি যদি সুধিবলৈ বিচাৰোঁ তেতিয়া আমি তাৰ উত্তৰ দিব লাগিব যে TR2 কোম্পেনী হৈছে TR1 পিছত আছে TR2 কোম্পেনী TR2 কোম্পেনী আমি যদি বিচাৰোঁ ইণ্ডিয়াত ইয়াত দেখিছে এয়াৰটেল আছে BSNL আছে ৰিলায়েন্স জিঅ' আছেই তাৰ লগতে আছে আইডিয়া আছে এইবোৰ হৈছে TR2 কোম্পেনী এতিয়া TR2 কোম্পেনী তলতো আৰু এটা কোম্পেনী আছে যিটো নেকি TR3 কোম্পেনী যিটো এইটো হাৰ্ডৱে আছে টিকনা আছে এইখিনি হৈছে TR3 কোম্পেনী এতিয়া হয় কি এতিয়া চাব আমাৰ ইণ্ডিয়াৰ পৰা এটা এই গুগল যেনিবা সাৰ্চ কৰিলোঁ আমাৰ ইণ্ডিয়াৰ পৰা গুগলটো সাৰ্চ কৰোঁতে হয় কি গুগলৰ ছাৰ্ভাৰটো আছে আপোনাৰ USA এতিয়া আমি ইণ্ডিয়াৰ পৰা আমাৰ গ'ল TR3 কোম্পেনীৰ পৰা TR2 কোম্পেনীলৈ গুচি গ'ল যোৱাৰ পিছত TR2 কোম্পেনীয়ে কৰিলে কি এয়া মুম্বাই লেণ্ডিং পইণ্টৰ পৰা মানে TR1 কোম্পেনী ছাবমেৰিন কেবলৰ থ্ৰুৰেদি নি USA পোৱালেগৈ আমি ইণ্টাৰনেটটো তেনেকৈ পাই আছোঁ এতিয়া এইটোতো আমি আমাৰ ইণ্ডিয়াৰ বাহিৰৰ ছাৰ্ভাৰ আমি এনেকৈ গৈছোঁ হয় তাৰপিছত এতিয়া এইবোৰ মেইনটেনেন্সৰ কথা আছে এতিয়া এইবোৰ খুব বেছি আপোনাৰ 25 বছৰ ইয়াৰ ছাবমেৰিন কেবলবোৰ আয়ুস থাকে এতিয়া সেইবোৰ মানে কি যদি কেনেবাকৈ এতিয়া যদি এডাল ছাবমেৰিন কেবল যদি বেয়া হৈ যায় শাৰ্ক মাছে যদি সাগৰত যদি খাই পেলায় তেতিয়া হয় কি তেতিয়াতো আমিতো ইণ্টাৰনেটটো পায়ে থাকোঁ যেনেকৈ নহওক তেতিয়া তেওঁলোকে কৰে কি এতিয়া মুম্বাইত আছে নহয় লেণ্ডিং পইণ্টটো বেছিকৈ আমাৰতো চেন্নাইতো আছে ইণ্ডিয়া চেন্নাই থ্ৰুৱেদি পঠিয়াই দিব তেতিয়া আমাৰ স্পীডটো অলপ কম পোৱা যায় নেটৰ স্পীডটো চ' তেনেকুৱা কৰে তাৰপিছত এতিয়া আমাৰ ইণ্ডিয়াৰ কৰিলে কি যিমান মানে নেটৱৰ্ক প্ৰভাইডাৰ আছে তেওঁলোকক ক'লে কি আমাৰ ইণ্ডিয়াৰ যিমান ছাৰ্ভাৰ আছে যেনে আমাৰ বাংগালোৰত আছে ধৰক ফ্লিপকাৰ্ট আছে এমেজন আছে এতিয়া সেইবোৰ যে UIDAI আছে আধাৰ কাৰ্ডৰ ছাৰ্ভাৰটো আমাৰ ইণ্ডিয়াতে আছে এতিয়া সেইবোৰ যদি আমাৰ ইণ্ডিয়াৰ ৰাইজে যদি চাৰ্চ কৰে তেতিয়া কি হয় এতিয়া যদি সি আমাৰ এই TR1 কোম্পেনী থ্ৰুৱেদি লং প্ৰচেছত যাব লগা নহয় যাতে আমাৰ ইণ্ডিয়াতে ছাৰ্ভাৰটো আছে যেতিয়া আমাৰ ইণ্ডিয়াতে যাতে সোনকালে নেটটো পোৱা যায় বা ছাৰ্ভাৰটো পাবৰ কাৰণে এটা ছিষ্টেম এটা উলিয়ালে সেই ছিষ্টেমটো হৈছে নিক্সি বুলি এটা ছিষ্টেম উলিয়ালে এইটো হৈছে নেশ্যনেল ইণ্টাৰনেট এক্সচেঞ্জ অফ ইণ্ডিয়া এই ছিষ্টেমটো উলিয়ালে যিমান নেটৱৰ্ক প্ৰভাইডাৰ আছে এই প্ৰভাইডাৰবোৰক কোৱা হ'ল কি আপোনালোকে ইণ্ডিয়াত যিমান ছাৰ্ভাৰ আছে সেই ছাৰ্ভাৰবোৰ যাতে এনেকৈ বাহিৰৰ ছাৰ্ভাৰ দি ছাবমেৰিন কেবলৰ থ্ৰুৱেদি যাতে আমাৰ ইণ্ডিয়ালৈ আহিব নালাগে চ' তাৰ কাৰণে আপোনালোকে ইয়াতে তেনেকুৱা এটা ছিষ্টেম উলিয়াওক যিটো নিক্সি বুলি পেলাই উলিয়ালে আৰু নিক্সিয়ে কৰিলে কি এতিয়া ধৰক আমাৰ ফ্লিপকাৰ্টটো আমাৰ বাংগালোৰত আছে এতিয়া আপুনি যদি ইয়াৰ পৰা যদি আপুনি ফ্লিপকাৰ্টটো চাৰ্চ কৰে তেতিয়া এনেকৈ আমাৰ ইণ্ডিয়াখনতে ঘূৰি আহি পেলাই ঠাইতে যাতে এই বাংগালোৰত থকা ফ্লিপকাৰ্টৰ ছাৰ্ভাৰটো যাতে পায় তেনেকুৱা এটা ছিষ্টেম উলিয়ালে সেইটো হৈছে নিক্সিয়ে কৰিলে চ' বন্ধুসকল এইখিনি আমি বুজি পালোঁ যে ইণ্টাৰনেট প্ৰভাইডাৰৰ ভিতৰত আছে যে ইণ্টাৰনেটটো চলোতে 3টা প্ৰচেছত চলা হয় এটা হৈছে TR1 কোম্পেনী যিটোৱে নেকি গোটেই সাগৰৰ থ্ৰুৱেদি গোটেই ৱৰ্ল্ডখন লগাইছে ছাবমেৰিন কেবলৰ দ্বাৰা সেইটো হৈছে TR1 কোম্পেনীয়ে লগাইছে আৰু এই TR1 কোম্পেনীৰ তলতে আছে TR2 কোম্পেনীৰ তলতে আছে TR3 কোম্পেনী আমি নেটৱৰ্কটো তেনেকৈ 3টা ষ্টেপৰ থ্ৰুৱেদিহে আমি ইণ্টাৰনেটটো পাই আছোঁ এই ছাৰ্ভাৰবোৰ আমি পাই আছোঁ এতিয়া আৰু আমি গম পালোঁ যে TR1 কোম্পেনীৰ ভিতৰত আমাৰ ইণ্ডিয়াত আছে টাটা কমিউনিকেশ্যন আৰু ৰিলায়েন্স জিঅ' আছে সেইটো আমি গম পালোঁ তাৰপিছত TR3 কোম্পেনীৰ ভিতৰতো আমি TR2 কোম্পেনীৰ ভিতৰত আমি গম পালোঁ এয়াৰটেল আছে আইডিয়া আছে ভোডাফোন আছে BSNL আছে এইখিনি আছে তাৰপিছত TR3 কোম্পেনীৰ ভিতৰত আমি গম পালোঁ হাৰ্ডৱে আছে তাৰপৰা টিকনা আছে এইবোৰ আছে
এতিয়া হয় কি আমাৰ যেতিয়া মানে আমাৰ এই নিক্সিটো ওলোৱাৰ কাৰণে এটা সুবিধা হ'ল কি এতিয়া আমি নিক্সিটো যদি নুলিয়ালেহেঁতে নেশ্যনেল ইণ্টাৰনেট এক্সচেঞ্জ অফ ইণ্ডিয়া এই ছিষ্টেমটো যদি নুলিয়ালেহেঁতে তেতিয়া আমাৰ অলপ অসুবিধা আহিলেহেঁতে অসুবিধা মানে অলপে নহয় ভালেমানখিনি আহিলেহেঁতে কেনেকৈ চাব এতিয়া আমি এই আমাৰ ছাৰ্ভাৰ যিটো গভৰ্ণমেণ্টৰ আছিলে আধাৰ কাৰ্ডৰ আমাৰ ছাৰ্ভাৰটো ইণ্ডিয়াতে আছে এতিয়া আধাৰ কাৰ্ডৰ ছাৰ্ভাৰটো আমি যদি চাৰ্চ কৰিবলৈ বিচাৰোঁ তেতিয়া যদি আমি এই নিক্সিটো নাথাকিলেহেঁতে তেতিয়া কি হ'লহেঁতে ডাইৰেক্ট TR3 কোম্পানীৰ পৰা TR2 লৈ গ'লহেঁতে TR2 পৰা TR1 কোম্পানীলৈ গ'লগৈহেঁতেন এতিয়া TR1 কোম্পানীলৈ যোৱাৰ লগে লগে এইটো মুম্বাই হৈ বা তেনেকৈ চেন্নাইত হৈ বা তেনেকৈ বাহিৰলৈ গ'লতে আৰু বাহিৰলৈ যোৱাৰ লগে লগে ইউজাৰে কি চাৰ্চ কৰিছে গোটেইবোৰ ডাটা তেওঁলোকে গম পাই গ'লতে বাহিৰৰ দেশৰ এইটো TR1 কোম্পানীয়ে গম পাই গ'লতে চ' সেইটোৰ পৰা আমি আমাৰ প্ৰাইভেচি আমি বচাই ৰখাব পৰা গৈছে নিক্সিটো ওলোৱাৰ কাৰণে আমাৰ প্ৰাইভেচি কোনো লছ হোৱা নাই ধৰক এতিয়া চাওক এই UIDAI এতিয়া আমাৰ ইণ্ডিয়াতে আছে এতিয়া আমি যদি আধাৰ কাৰ্ড কৰোঁ আমি সেইটো যদি চাৰ্চ কৰোঁ ৱেবছাইটটো চাৰ্চ কৰাৰ লগে লগে আমাৰ ইণ্ডিয়াতে ঘূৰি পেলাই আমাৰ ইণ্ডিয়াতে প্ৰাইভেচি থাকিব আমাৰ চৰকাৰ হাততে থাকিব চ' বাহিৰৰ দেশত আমি মানে শ্বেয়াৰ কৰিব লগা হোৱা নাই তে কিমান এটা ভাল পৰ্যায় হৈ গৈছেগৈ চ' ইণ্টাৰনেটৰ প্ৰচেছটো কেনেকৈ চলিছে বন্ধুসকল আপোনালোকৰ মনত চাগে আৰু এটা প্ৰশ্ন উদয় হৈ চাগে যিটো নেকি ৰিলায়েন্সৰ প্ৰথমতে ৰিলায়েন্স জিঅ'ৰ আগতে বহুত স্পীড আছিলে মানে এতিয়া স্পীডটো কমি গৈছে তাৰ কাৰণটো আপোনালোকৰ মানে জানিবলৈ বিচাৰে চাগে তাৰ কাৰণটো হৈছে এতিয়া চাব ৰিলায়েন্স জিঅ' এতিয়া নিজৰ ছাবমেৰিন কেবল আছে বুলি আমি গম পালোঁ চ' সেইটো কাৰণে তেওঁলোকে মানে পইচাটো কমকৈ ৰাইজৰ পৰা ল'ব পাৰিছে ডাটা চাৰ্জবিলাক এতিয়া তেওঁলোকে কৰিলে কি এতিয়া ধৰক এডাল যদি আপোনাৰ ছাবমেৰিন কেবুলত যদি আপোনাৰ 100 GB থাকে 100 GB লৈকে স্পীড যদি থাকে তেতিয়া ইউজাৰটো আপোনাৰ কম আছিলে ইউজাৰটো কম থকাৰ কাৰণে তেওঁলোকে এতিয়া মানে সেই স্পীডটো বেছিকৈ পাইছিলে এতিয়া 100 GB যদি আমি যদি 10জন ইউজাৰে যদি ভগাই ল'লে আমি 10 GBকৈ আমি পাম 10 GB স্পীডতকৈ পাম এতিয়া এই 10জন ইউজাৰতকৈ এতিয়াতো আপোনাৰতো আৰু বাঢ়ি গ'ল 100জন হৈ গ'ল ইউজাৰ বাঢ়ি যোৱাৰ কাৰণে আমি সেই 100 GBটো আমি 1 GBকৈ মানে আমি স্পীডটো ভগাই ল'ব লগা হৈছে চ' সেইটো কাৰণে স্পীডটো কমি গৈছেগৈ এতিয়া আমি সেই বস্তুটো আমি যদি চাবলৈ বিচাৰোঁ নিক্সিত আমি চালে গম পাম ইয়াত দেখিছেনে বন্ধুসকল ইয়াৰ ৰাতিপুৱাৰ পৰা 12টা 14টা ইয়াৰ 16টা 18টা 20টা এতিয়া মানে ৰাতি আপোনাৰ 12টা বজালৈকে নেটৰ আপোনাৰ ইউজাৰ ডাটা চাৰ্জ কৰা বহুত বেছি দেখিছেনে ইয়াৰ বহুত বেছি তাৰপিছত আপোনাৰ 12টা বজাৰ পিছত 1টা 2টা এই তেতিয়া 2টাৰ পৰা আপোনাৰ 4টা 6টা ৰাতিপুৱা 6টা বজালৈকে আপোনাৰ মানে নেট চাৰ্জ কৰা মানুহ ইউজ কৰা মানুহ বহুত কম সেইটো কাৰণে ইয়াত দেখিছেনে গ্ৰাফটো বহুত কম হৈছে তাৰপিছত আকৌ 8টামান বজাৰ পৰা 7টা 8টাৰ পৰা আপোনাৰ আকৌ আৰম্ভ হৈ যায় সকলোৱে ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ মানে ইউজাৰ দেখিছেনে গ্ৰাফখন কিমান ওপৰলৈ উঠি গৈছে তেনেকৈ গোটেই দিনটো চলি যায় চলি আপোনাৰ ৰাতি আকৌ তেনেকৈ আপোনাৰ 12টা বজাৰ পিছৰ পৰা নেটৰ স্পীডটো আপোনাৰ বেছি পাই যাব এতিয়া ইউজাৰ যিমানে কম হ'ব আপোনাৰ মানে এতিয়া ৰাতি 12টা বজাৰ পৰা বা 2টা 4টা 6টা এইখিনি সময় ৰাতি 2টা 4টা 6টা ৰাতিপুৱা 6টা লাগে এইখন সময়ত মানে ইউজাৰ কম সেইটো কাৰণে আমি এইখন সময়ত আমি স্পীডটো বেছি পাওঁ আৰু যেতিয়া আপোনাৰ ৰাতি 12টা বজালৈকে দিনৰ আপোনাৰ 8টা 9টা 10টাৰ পৰা ইউজাৰ বেছি হোৱাৰ কাৰণে আমি মানে নেটৰ স্পীডটো আমি খুব কম পাওঁ বন্ধুসকল এইখিনিতে আৰু এটা কথা জানিব লগা আছে যে এতিয়া TR1 কোম্পানীয়ে গোটেই ছাবমেৰিন কেবল আপোনাৰ এই যে এডালৰ লগত সিডাল লগাই পেলাই গোটেই ৱৰ্ল্ডখনটো বেৰি ধৰিলে ছাবমেৰিন কেবলে এতিয়া এই TR2 কোম্পানীয়ে কৈছিলে যে আপোনালোকেতো আমাৰ ইয়াৰলৈকেতো আনিলেই এতিয়া ইয়াৰ পৰা আপোনালোকে ছাবমেৰিন গোটেই ৱৰ্ল্ডৰ পৰা কানেক্ট কৰি পেলাই আমাৰ ইয়াৰলৈকে আনিলে কিন্তু ইয়াৰ পৰা আমাক দি দিয়ক তেতিয়া TR2 কোম্পানীয়ে কৈছে যে আমাক দি দিয়ক দিয়াৰ লগে লগে আমি ইউজাৰ পৰা যিটো পইচা ল'ম তাৰে
আপোনাৰ পাৰ জিবি হিচাপে পইচাটো দি দিম তাৰপিছত TR2 কোম্পানীয়ে তেনেকৈ মানে লৈ ল'লে লোৱাৰ পিছত তাৰপিছত TR3 কোম্পানী আছে TR3 কোম্পানীয়ে ক'লে আপোনালোকেতো ইয়ালৈকে গোটেই আপোনালোকে ইণ্টাৰনেটৰ ছাৰ্ভাৰটো আনিলে আনাৰ লগে লগে তাৰপিছত বাকীখিনি আমাক দি দিয়ক যিমান নেটৱৰ্ক প্ৰভাইডাৰ আছে বা TR3 কোম্পানী আছে এতিয়া তেওঁলোকে মানে তেনেকৈ বিচাৰিলে যে ইউজাৰৰ পৰা আমি পইচাটো ল'ম লৈ পেলাই আপোনালোকৰ তাৰ পাৰ্চেণ্টেজ দি দিম চ' তেনেকৈ মানে গোটেই এই প্ৰচেছটো তেনেকৈ চলিলে এতিয়া তেনেকৈ কৰোঁতে আমাৰ ইউজাৰৰ ওচৰত যেতিয়া মানে আমাৰ ইণ্টাৰনেটটো পায়হি পোৱাৰ লগে লগে আমাৰ পইচাটো বেছি হৈ যায় কাৰণ এতিয়া আমাৰ ইউজাৰ পইচাটো বেছিকৈ দিয়া যায় প্ৰথম TR3 কোম্পানীক তাৰপিছত TR3 কোম্পানীয়ে TR2 কোম্পানীক দিয়ে TR2 কোম্পানীয়ে TR1 কোম্পানীক দিয়ে এতিয়া চাবলৈ গ'লে TR1 কোম্পানীৰ কোনো খৰচ পাতিয়ে নাই মেইনটেনেন্সৰ খৰচটো আৰু ইয়াতো তেওঁলোকেতো বঢ়াই ল'লে সেই খৰচটোতো তেওঁলোকৰ 25 বছৰৰ কাৰণে হৈ গ'ল তাৰপিছত বাকী মানে খৰচটো বেছি হৈছে আপোনাৰ TR2 আৰু TR3 কোম্পানী কাৰণ তেওঁলোকে ইউজাৰ পৰা লৈ পেলাই তেওঁলোকে নেটটো কিনিব লাগিব TR1 কোম্পানীৰ পৰা চ' সেইটো কাৰণে এতিয়া ৰিলায়েন্স জিঅ' যদি চাবলৈ বিচাৰোঁ তেওঁলোকেতো এতিয়া এছিয়া আফ্ৰিকা ইউৰোপত ছাবমেৰিন কেবল বঢ়াই ল'লে তেওঁলোকে সেইটো কাৰণে এতিয়া তেওঁ 40 টেৰাবাইট কেপাচিটি তেওঁলোকেতো পাই গ'ল অলৰেডি পোৱাৰ কাৰণে এতিয়া এছিয়া আফ্ৰিকা ইউৰোপৰ ছাৰ্ভাৰটো যেতিয়া মানে ইউজাৰে চাৰ্জ কৰিবলৈ বিচাৰে তেতিয়া মানে কি তেতিয়া ৰিলায়েন্সৰ নিজৰ ছাবমেৰিন কেবল আছেই তেওঁলোকৰ থ্ৰুদি পঠিয়াই দিয়ে চ' ৰিলায়েন্স জিঅ' সেইটো কাৰণে পইচাটো অলপ কম হৈ গ'ল বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব বন্ধুসকল ফেক্টকৰ ভিডিঅ' যদি চাবলৈ বিচাৰে তেন্তে ফেক্ট তথ্য মিণ্টু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই দিব লেটেষ্ট নটিফিকেশ্যনৰ বাবে বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ জয় হিন্দ জয় আই অসম